হেল্ল' এভৰিৱান, আজি এতিয়া খাবলৈ লৈছোঁ দুপৰীয়া ভাতকেইটা। এয়া কচু দালি বনাইছিলোঁ আজি। অকণমান টনচিল হৈ আছে, সেইটো কাৰণে কচু দালি বনাইছোঁ আৰু লগতে এয়া কাৱৈ মাছ ফ্ৰাই আৰু চেঙেলী গৰৈ ফ্ৰাই। এতিয়া মই খাই লওঁ। আপোনালোকৰ খোৱা হ'লনে জনাবচোন। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে হ'লে ফ'ল' কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব আৰু ছাপোৰ্ট কৰিব। ময়ো ছাপোৰ্ট কৰিম। এতিয়া মই খাওঁ। বহুত দিন মাছ খোৱা নাই, কাহ হৈ আছিলে কাৰণে, কিন্তু আজি খাই দিছোঁ আৰু এয়া কাৱৈ মাছ ফ্ৰাই কৰি লৈছোঁ। জীয়াই থোৱা আছিলে ভালেমান দিনৰ পৰা, মই বোলো আজি খাই পেলাওঁ। কাৱৈ মাছটো ফ্ৰাই কৰি খাই বহুত ভাল লাগে কিন্তু দেই। আৰু কচু দালিখনো খাবলৈ ইমানেই ধুনীয়া হৈছে, বহুত টেষ্টি হৈছে খাবলৈ।